হল বিদিশা এতিয়া আপোনালোকৰ কাৰণে এটা মই অমোঘ অস্ত্ৰ বুলিয়ে কৈছো আসলতে সেই অস্ত্ৰপাত কেনেকৈ ব্যৱহাৰ কৰিব এই লোকসভা নিৰ্বাচনতে বিজেপি চৰকাৰখনৰ প্ৰতিহত কৰিবলৈ আজি একচুয়ালি মই স্টুডিওত আহোতে মই আপোনালোকৰ যেহেতু টপিকটো চাইছিলো কিন্তু এতিয়া মানে কথা কোৱাৰো একো একচুয়ালি মন নাই খুব হাৰ্ট ব্ৰোকেন ফিল কৰিছো আৰু বাকি আমোঘ অস্ত্ৰ কি অস্ত্ৰ হেবু পিছৰ কথা কিন্তু এই জাতি ধ্বংসী আইনখন তা মানে কোনো কাৰণত আমি মানি নলও আৰু এটো কথা আমি জোৰ কৰি জাপি দিয়া যিকোনো ধৰণৰ আইন বা যিকোনো ধৰণৰ সৈৰাচাৰী নীতি আৰু অগণতান্ত্ৰিক নীতিৰ আমি হজুৰে প্ৰতিবাদ কৰি থাকিম এই ষ্টুডিওৰ মজিয়াৰ পৰা মই আকৌ এবাৰ কৈছো প্ৰয়োজন হলে বুকুত গুলি খাবলৈও হাজু কিন্তু কা আমি নামানো কংগ্ৰেছ দলে কা নামানে অসমৰ ৰাইজে কা নামানে ইয়াত বহি থকা বিৰোধী ঐক্যমঞ্চই কা নামানে অসমৰ ৰাইজে তেওঁলোকে 2014 চনত আহি পেলাই বিদেশী তালিটো পেলাই খেদিম বুলি কৈছিলে 16 মেত কিন্তু তেনেকৈ কৈ 10 বছৰ ৰাজপাত খালে আমি কাৰ এগেইনষ্ট কৰিলো আমাৰ লৰা ছোৱালী মৰিলে আমাৰ 5 জনকে শহীদ মৰিলে আজিৰ ডেটত আমি সেম ষ্টেফৰ্ড দীপাঞ্জল দাস ঈশ্বৰ নায়ক আব্দুল হালিম ডিজেন্দ্ৰ পাংগিং তেওঁলোকক আমি আকৌ এবাৰ ইয়াৰ পৰাই তেওঁলোকক শ্ৰদ্ধা নমন কৰিছো আৰু আমি সেই ষ্টুডেন্টস হে যি সকলে কাৰ নামত হে ভেকু ভাওনা কৰা বিলাকৰ কথা মই কোৱা নাই যে যি সকলে ৰাজপাত খাইছে কা আন্দোলন কৰি কৰি মই তেওঁলোকৰ কথাও কোৱা নাই কিন্তু কা যি সকলে অন্তৰৰ পৰা কা নামানে অসমৰ যি সকল ৰাইজে কা নামানে সেই সকল ৰাইজৰ হৈ আৰু ইয়াত বহি আমি বিৰোধী ঐক্য মঞ্চৰ হৈ স্পেশালি মই নিজেই কংগ্ৰেছৰ মুখপাত্ৰ হয় আমি কোনো কাৰণতে কা নামানো এই আইনখনে অসমীয়া জাতিৰ অসমীয়া ভাষাৰ অসমীয়া সংস্কৃতিৰ সকলো অধিকাৰ কাহি পলে বিদেশীক তেওঁলোকে দিম বুলি তেওঁলোকে অলৰেডি ঠিক কৰিছে গতিকে বাকি তেওঁলোকে যি আপুনি যেটো টপিক ষ্টাৰ্ট কৰিছে যেটো ওমেন এম্পাৱাৰমেন্ট ওমেন ইন পলিটিক্স বা যি তেওঁলোকে কৰি আছে এইবোৰ চলি থাকিব প্ৰথম কথা অসম থাকিব লাগিব অসমীয়া থাকিব লাগিব